তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো বহুত দিন মূৰত মানে ভিডিঅ' বনাই আছোঁ, নতুন বাইক লৈছোঁ যিহেতু। তো যেতিয়া বাইক লৈছোঁ মই দেখাব পৰা নাই ভালকৈ, কাৰণ সেইদিনা মোৰ চাৰ্জ নাছিল মোবাইলত, সেইটো কাৰণে মই সেইদিনা ভিডিঅ' বনাব পৰা নাছিলোঁ। সেইটো কাৰণে চৰি আৰু ক'ব গ'লে। তো এতিয়া যাই আছোঁ গোৱালপাৰা। আমাক গোৱালপাৰা মাতিছে, কিবা এটা নাম্বাৰ কি কৰিব লাগে, কাৰণ মই গোৱালপাৰা টাউনৰ পৰা কিটো লৈছোঁ ন, বাইকখন লৈছোঁ। তো সেইটো কাৰণে তো মাতিছে, তাতে যাই আছোঁ। তো তাতে যাই দেখুৱাম কি কৰে কি নকৰে। তো বলক। আৰু এইফালে চাওক ৰাস্তাৰ অৱস্থা একদম কেনেকুৱা হৈ গৈছে, একদম পূৰা মানে বেয়া হৈ গৈছে, একদম বৰবাদ হৈ গৈছে ৰাস্তা, একদম মানে একদম ভাষা নাই আৰু ক'বলৈ। আপোনালোকে যদি গোৱালপাৰা জিলাৰ জলচৰ সমষ্টিত কেতিয়াবা যদি ভিজিট কৰে আৰু নেক্সট টাইম কেতিয়াও ভিজিট কৰিব নোখোজিব, মানে ইমান বেয়া ৰাস্তা, একদম গা বিষাই যাব। তো এতিয়া বলক, এতিয়া আমি গৈ থাকোঁ, যাত্ৰা আৰম্ভ কৰোঁ আমাৰ। আৰু ময়ো যিহেতু ফাৰ্ষ্ট টাইম বাইক লৈছোঁ আৰু ভালকৈ চলাব নাজানো, মানে ইমান চলাব জানো বাট ইমান ভালকৈ নাজানো। তো ফাৰ্ষ্ট টাইম এনেকুৱা হয় আৰু কিবা কিবি প্ৰব্লেম হয় আৰু কি ক'ম আৰু। তো আপোনালোকক ভালকৈ এদিন মোৰ বাইকখন দেখুৱাম, কেনেকুৱা কি বাইক লৈছোঁ। তো ভালকৈ আপোনালোকক দেখুৱাম, কাৰণ মই আপোনালোকক ভালকৈ দেখুৱাব পৰা নাই। সেইদিনা মই যিদিনা বাইক ল'ব গৈছোঁ সেইদিনা আছিল মানে মোৰ মোবাইলৰ যিটো চাৰ্জ আছিলে সেইটো চাৰ্জ একেবাৰে নাছিল। তো সেইটো কাৰণে আপোনালোকক দেখুৱাব পৰা নাই মই। তো নেক্সট ভিডিঅ'ত আপোনালোকক মই দেখুৱাম ভালকৈ যে কি বাইক লৈছোঁ আৰু কেনেকুৱা। তো বলক। Over the edge, feel like I'm floating through the air. The pain I felt is paid for, all is said and done. Oh, I am restricted, fixed upon the web. I need to kick the habit that my mind is breathing in. আৰু ইফালে চাওক গাইছ, একদম কালি কি ক'ম আৰু, কালি প্ৰচণ্ড বৰষুণ আৰু বতাহ আহিছে, সেইটো কাৰণে গছ বাগৰি পৰিছে ৰাস্তাৰ মাজত। এতিয়া গছটো কাটি আছে, তাৰপিছত যাম আৰু। আৰু এয়া চাওক, ৰাস্তাৰ মাজত যদি এনেকৈ গৰু থাকে কিবা এটা ভয় লাগে। আৰু নতুন যোনে বাইক চলায় ইয়ে গম পায়, যদি পটককৈ যদি এনেকৈ ৰাস্তাৰ মাজত যদি গৰু আহে এনেকৈ, তো কিবা এটা ভয় লাগে আৰু নিজকে। Burning the bridge that keeps us. I'm here and I'm feeling fearless. আৰু ইফালে চাওক গাইছ, কি ভিউ, কি মজা লাগিছে, একদম দুই চাইডে গছ আৰু মাজেদি ৰাস্তা, এনেকুৱা এটা কিবা এটা ভাল লাগে আৰু ফিলিংছটো, কিবা এটা ভাল লাগে মনটো, যেন এতিয়া ক'ৰবাত ফুৰিব যোৱা হয়, দুই চাইডে যদি গছ থাকে, মাজেদি যদি ৰাস্তা থাকে, কিবা এটা ভাল লাগে আৰু নিজকে। তো বলক আৰু।
আহি পালোঁ আমি হাটগাঁও বজাৰ। হাটগাঁও বুলি কয় এই ঠাইডোখৰ নাম। তো ইয়াত মাজে মাজে বজাৰ হয় আৰু মানে সৰু সুৰা। তো বলক আমি আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু এইফালে চাওক গাইজ, কি ক'ম আৰু হাই ৰোডৰ মাজতো এনেকুৱা অৱস্থা, খাতাৰনাক অফ ৰোডিং। কি ক'ম আৰু হাই ৰোডত একদম ভাঙি গৈছে, সেইটো কাৰণে নতুনকৈ হয়তো বনাই আছে হয়তো। তো একদম ৰাস্তাৰ অৱস্থা একদম একেবাৰে শেষ হৈ গৈছে একদম। কি ক'ম আৰু লাগিল গ'ল আৰু লাগিছে আৰু হাততে এইফালে বাইকখন। তো কি ক'ম আৰু একদম বেয়া পৰিস্থিতি হৈ গৈছে একদম। ইমান বৰষুণ পৰিছে কালি, তো আজি একদম একেবাৰে অৱস্থা শেষ। হাই ৰোডৰ মাজতো এনেকুৱা বোকা, যিকোনো ব্লক। আৰু আহি পালোঁ আমি ৰংচাই বজাৰ। আজি ছানডে, সেইটো কাৰণে পূৰা বজাৰ লাগি ইয়াত ৰংচাই। ঠাইডোখৰৰ নাম ৰংচাই হয়, ৰংচাই বুলি কোৱা হয়। তো ইয়াত ছানডে আৰু কেতিয়াবা আৰু বজাৰ হয় নাজানো, বাট ছানডে বজাৰ হয় ভালকৈ, সেইটো জানো ভালকৈ। তো ইয়াতকৈ আৰু বেছি নাজানো আৰু কেতিয়া বজাৰ হয়, বাট আজি পূৰা একদম বজাৰ লাগিছে। তো পূৰা একদম ভিৰ। আৰু ফাইনেলি আমি আহি পালোঁ আমি আগিয়া বজাৰ। আৰু সেইটো চাইডে আৰু কি, সেইটো চাইড ইয়াত চাৰিআলি আছে এটা, সেইটো চাইডে পাৰ হ'লে আমি এতিয়া শ্ব'ৰুমটো পাম, য'ৰ পৰা আমি বাইকখন লৈছোঁ। তাতে বা নাজানো কি কি কাম কৰে, কি কি নকৰে, ভালকৈ নাজানো, কাৰণ প্ৰথম যিহেতু বাইক লৈছোঁ তাৰ বিষয়ে বেছি নাজানো। তো কি কৰে, আমাক যিহেতু মাতিছে কিবা নাম্বাৰৰ কাৰণে, এটা নাম্বাৰৰ পৰা উঠাব লাগে, সেইটো নাম্বাৰ আছে বাইকৰ কিহত। তো এইটো পাৰ হ'লে তো আমি সেইটো শ্ব'ৰুম পাম আৰু। তো বলক আৰু আহি পালোঁ আমি শ্ব'ৰুমটো। এইটো দেখোন নহয়, এইটো আছিল হিৰ' শ্ব'ৰুম। আৰু আমি ফটকৈ হিৰ' শ্ব'ৰুমত ভৰাই দিলোঁ, কাৰণ একে মালিকৰ শ্ব'ৰুম, ইয়ামাহা কোম্পানী আৰু হিৰ'ৰ কোম্পানী, হিৰ' হণ্ডাৰ কোম্পানী, এইটো একেটা মালিকৰে। সেইটো কাৰণে ইয়াত, কাৰণ এইটো অলপ বন্ধ আছিল কাৰণে ইয়াত আহিলোঁ। তো তাতে মাতি আছে ইয়ামাহাত কিহত, তো তাতে যাম এতিয়া বলক। আৰু ফাইনেলি আহি পালোঁ আমি য'ত যোৱা বাইকখন লৈছোঁ। এইটো কিবা নাম্বাৰ উঠাই আছে, সেইটো কাৰণে মাতিছে। ভালকৈ দেখুৱাব নোৱাৰিলোঁ এইটো, কাৰণ কিবা এটা নাম্বাৰ উঠাই আছে, সেইটো কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ আপোনালোকক। আৰু মই যিহেতু হেলমেটটো বাইকত থৈছোঁ, বাইকৰ ভিতৰত থৈছোঁ, বাইকৰ কিহত থৈছোঁ, চিটত বহাই থৈছোঁ, সেইটো কাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। তাত নাম্বাৰ থাকে, সেইটো নাম্বাৰটো উঠাই লয়, মানে এনেকৈ কিবা খহাৰ পিছত নাম্বাৰটো উঠি যায়। আৰু সেইটো নাম্বাৰ কিবা RC কাৰণে লাগে, আৰু সেইটোৰ কাৰণে আমাক মাতিছে। তো এইটো কাম কৰি আছে, তো এতিয়া হৈ গ'ল কামটো। তো ইফালে আমি আহিছোঁ আগিয়াত, আৰু ইফালে আমাৰ গাড়ীৰ অৱস্থা চাওক কেনেকুৱা হৈছে। আৰু ইফালে চাওক গাড়ীৰ অৱস্থা কেনেকুৱা হৈছে, একদম লেতেৰা একদম হৈছে, একদম কি ক'ম আৰু পূৰা একদম লেতেৰা হৈছে। আৰু ইফালে আমাৰ আহি গৈছে ৰুটি আৰু চব্জি, এতিয়া খাম, খাই লৈ ঘৰত যাম, কাৰণ
ফ্ৰেণ্ডৰ পৰা যিটো GoPro লৈছোঁ সেইটো চাৰ্জ নাই, তো ভিডিঅ' কৰিব নোৱাৰিম। তো আজিলৈকে ইয়ালৈকে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। তো আজিলৈকে বাই বাই, টাটা। নেক্সট ভিডিঅ'ত পুনৰ লগ